ৰাতি শোৱাৰ সময়ত কিছুমান মানুহৰ নাকেৰে শব্দ হয় আৰু তাৰ কাষত শোৱা বা ওচৰত শোৱা মানুহৰ বহুত অশান্তি হয়। এই শব্দ আচলতে হয় কিয়? আচলতে তেওঁলোকৰ মুখৰ ভিতৰৰ গঠন অলপ বেলেগ হয়। আপোনালোকে দেখিছে মুখ মেলিলে টিলিঙা নিচিনা এটা বস্তু আমাৰ মুখৰ ভিতৰত থাকে, সেইটোক ইবিউলা বুলি কোৱা হয়। এইটোৰ কাৰণ যাৰ বাবে শোৱা সময়ত শব্দ সৃষ্টি হয়। যাৰ এই শব্দ আহে তেওঁলোকৰ মুখৰ ভিতৰৰ আপাৰ প্লেট আৰু ইবিউলা আকাৰ নাকেৰে শব্দ নকৰা লোকতকৈ ডাঙৰ হয়। এনেকুৱা সময়ত যেতিয়া আমি ৰাতি শুবলৈ যাওঁ মুখৰ ভিতৰত থকা ইবিউলা শ্বাস প্ৰশ্বাসৰ ৰাস্তাত ৰখি যায়, সেইবাবে আমাৰ উশাহ নিশাহ লোৱাত কষ্ট হয়। এনেকুৱা হ'লে আমাৰ মগজুৱে শৰীৰত থকা শ্বসনতন্ত্ৰক অলপ খুলি উশাহ নিশাহ লোৱা বল প্ৰয়োগ কৰে আৰু সেই উশাহ নিশাহৰ চাপ বঢ়াৰ লগে লগে মুখৰ ভিতৰত ইবিউলা লৰিবলৈ ধৰে আৰু য'ত এই শব্দ সৃষ্টি হয়, যিটো ৰাতি শোৱাৰ সময়ত সৃষ্টি হয়। আঙুলি আমি বিভিন্ন ধৰণে আমি আঙুলি ফুটাওঁ। প্ৰায় সংখ্যকে প্ৰতিজনেই আঙুলি কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে ফুটায়। আমাক যেতিয়া অনলাইনৰ পৰা কিবা এটা বস্তু আমি ঘৰলৈ আনো বা ঘৰলৈ পঠায়, তেতিয়া আমি কি পাওঁ, তাত বাবুল লেপ পাওঁ, বায়ু ভৰোৱা বাবুল লেপ পাওঁ, যিবোৰ আমি উলিয়াই পেলাই ফুটাওঁ, হাতেৰে ফুটাওঁ। দেখিছে চাগে, এইটো হাৱা সোমোৱাই দিয়া এটা সৰু সৰু বাবুলছ, যিটোৱে কি কৰে, যিকোনো বস্তু নাভাঙিবৰ বাবে এইটো বস্তু কি কৰে, ইউজ কৰে। ঠিক এনেকুৱা বাবুলছ আমাৰ বোন জইণ্টছৰ মাজতো থাকে। হাতৰ আঙুলি হওক ভৰিত বোন জইণ্টছৰ মাজত থাকে, যিটোৰ বাবে আমাৰ জইণ্টছবোৰ লৰচৰ হোৱাত সহায়ক হয়। আমাৰ জইণ্টছবোৰ লৰচৰ হ'বৰ বাবে এটা ফ্লুইড পোৱা যায়, যাক চিনোভিয়েল ফ্লুইড বুলি কোৱা হয়। এই ফ্লুইডৰ ভিতৰতে সৰু সৰু বাবুলছ আছে, যিটো প্ৰতি 20 মিনিটৰ মূৰে মূৰে আমাৰ জইণ্টছবোৰৰ মাজত থূপ পাতে আৰু যেতিয়া আমি গা ফুটাওঁ, আঙুলি ফুটাওঁ বা শৰীৰটো ফুটাওঁ, তেতিয়া এই জইণ্টছবোৰৰ মাজত সেই বাবুলছবোৰ কি হয়, ফুটি যায় আৰু সেইবাবে এই শব্দটোৰ সৃষ্টি হয়। এই আঙুলি ফুটিলে জইণ্টছ পেইন বা আৰ্থৰাইটিছৰ সমস্যা হয় বুলি বিভিন্নজনে কয় বা শুনি আহিছোঁ, কিন্তু এইটো সম্পূৰ্ণ অসত্য। এইটো প্ৰমাণ কৰিবলৈ ডাক্তৰ ডনাল্ড আংগেৰে 50 বছৰ ৰেগুলাৰ আঙুলি ফুটাবলৈ ধৰিছিল আৰু তাৰ পাছত তেওঁ প্ৰমাণ কৰিলে যে আঙুলি ফুটালে বা এনেকুৱা ধৰণৰ কিবা ফুটালে কোনো ধৰণৰ বেমাৰৰ সমস্যা নহয় বুলি তেওঁ প্ৰমাণ কৰিছিল আৰু যাৰ বাবে তেওঁ নোবেল পুৰস্কাৰো পাইছিল। গাৰ নোম শিয়ৰি কিয় উঠে? এনেকুৱা আৰু বৈজ্ঞানিক জ্ঞান লৈ আহিম ইয়াৰ পাছৰটো ভিডিঅ'ত। এনেকুৱা ধৰণৰ জ্ঞানপূৰ্ণ ভিডিঅ' চাবলৈ আৰু যিটো আমি জানো কিন্তু ইয়াৰ সত্যতা আমি প্ৰায় সংখ্যকেই নাজানো, এনেকুৱা ধৰণৰ আৰু প্ৰয়োজনীয় ভিডিঅ' চাবলৈ আৰু নিজেও জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই দিয়া সকলো ভিডিঅ' আপোনালোকৰ ওচৰত চাবলৈ পায়। লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। Close till I get up. Time is barely on our side.